যিহেতু আমাৰ ছবিবোৰত হয় দেখিছেনে গোটেই ঘৰখন খালী হৈ গৈছে আৰু আজি মই কৰিব নোৱাৰোঁ ইমানতে স্কিপ কৰি দিম কাৰণ মোৰ আছে কলেজত ক্লাছ আৰু কপি ছাবমিট কৰিব লাগিব তো সেইকাৰণে মই বিশেষকৈ কৰিব নোৱাৰোঁ আহি কেনে যিখিনি বাকী থাকে সেইখিনি কৰিম আৰু এতিয়া কলেজলৈ যাবলৈ ৰেডি হওঁ এইটো হৈছে মই ফাইনেল যদি আপোনালোকে আমাৰ কলেজখন চাব বিচাৰে তেনেহ'লে আজি ভিডিঅ'ত অলপ চিম্পুলকৈ দেখুৱাম তেনেহ'লে আপোনালোকে অলপ ৱেইট কৰি থাকিব লাগিব আপোনালোকে ৱেইট কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক তেতিয়া দেখিব এতিয়া গাড়ীখন আহি পালে আৰু মই গাড়ীখনত আহিলোঁ আৰু এতিয়া ক্লাছ কৰিলোঁ এটা ক্লাছ হ'ল আৰু তাৰপিছত অলপ টাইম ৰেষ্টৰ কাৰণে ল'লোঁ তাৰপিছত ৰেষ্ট লৈ আছিলোঁ যিহেতু অলপমান ভিডিঅ'ই মই কৰি ল'লোঁ আৰু দেখুৱাই দিলোঁ যে আমাৰ এতিয়া বৰ্তমান টিচাৰ নাই আৰু সেইবাবে এতিয়া আমাৰ ক্লাছো নহয় আজি এটাই ক্লাছ হ'লে আৰু এতিয়া যিহেতু ক্লাছ নহয় কি কৰি থাকিম সেই বুলিতো ঘৰলৈ বুলি আহিলোঁ তাৰপিছত গাড়ীখনক ফোন মাৰিলোঁ যে গাড়ীখন অহাত অলপমান পলম হ'বৰ বাবে মই এতিয়া লগৰ ছোৱালীজনীৰ ৰুমত যাব লাগিব মানে তাই ৰেণ্টত থাকে যিহেতু আহি পালোঁ দেখিছেনে মই কপিখন মেলি কেনে কিবা কিবি চাই আছোঁ তাৰপিছত তাইক মই কি কৈ আছোঁ শুনকচোন সদায় কি জানা সদায় চেষ্টা কৰি যাব লাগে আৰু চেষ্টাৰ সৈতে একো নাই আৰু মানুহে কি কৈছে আই ডোন্ট কেয়াৰ আজিকালি মানুহে ভাল হয় তোৰ নিবিচাৰিয়ে তোৰ কিনকে বেয়া বদনামটো গাবা বাৰু সেনেকৈ থাকে কিনকে পিছফালৰ পৰা চচি থাকো সেইকাৰণে সদায় আগবাঢ়ি যাব লাগে এইগিলাখন কথা বাদ দিম আই ডোন্ট কেয়াৰ আৰু মই কৈ থাকোঁতে দেখিছেনে তাই মেগীও ৰেডি হ'ল আৰু এতিয়া তাই যিহেতু ইমান মৰমতে মেগীখিনি বা ইমান কষ্ট কৰি বনাই দিছে যিহেতু খাব লাগিব তাৰপিছত মই মেগী খালোঁ খাই তাই ৰুমৰ পৰাই বুলি ওলাই আহিলোঁ আহি দেখিছেনে গাড়ীখনক ৱেইট কৰি আছোঁ মানে গাড়ীখন এতিয়াও আহি পোৱা নাই তাৰপিছত আৰু মই আপোনালোকক কৈ থাকোঁতে গাড়ীখন আহি পালে আজি ভিডিঅ'টো ইমানেই তো ভাল লাগিলে লাইক কৰিব নাপাহৰিব তো বাই